নমস্কাৰ সকলোলৈ, আশা কৰোঁ সকলো ভালে আছে। এতিয়া ফাগুন চ'ত মাহ পৰিছে আৰু এইখিনি সময়ত অকণমান গৰম ভাৱ আহে, টেঙাৰ আঞ্জাৰে ভাত খাবলৈ মন যায়। সেয়া ভাবিলোঁ এখন টেঙাৰ আঞ্জা বনাওঁ। এয়া চিনি পাইছে চাগে সকলোৰে বাৰীতে পোৱা এবিধ চিনাকি শাক, টেঙেচি শাক, আৰু তাৰে এখন তৰকাৰী বনাম মই আজি। সেই তাৰ কাৰণে মচুৰ দালি তিয়াই থৈছোঁ আৰু টেঙেচি শাকখিনি মই সৰু সৰুকৈ কাটি প্ৰেছাৰ কুকাৰত 2-3টামান হুইচেল মাৰি বইল কৰি ল'ম। এয়া বইল কৰা শাকখিনি ঠাণ্ডা হোৱাৰ পিছত মিক্সিত গ্ৰাইণ্ড কৰি চালি ল'লোঁ। এয়া চাওকচোন কিমান ধুনীয়াকৈ গ্ৰেভিটো হৈছে আৰু এইখিনি ৰৈ গ'ল। এইখিনি ছাইড কৰি থ'লোঁ আৰু এইখিনি টেঙা পানীত সিজোৱা পানীখিনি ৰৈ গৈছে। আৰু এতিয়া মই কি কৰিম, এখন মই নিৰামিষ তৰকাৰী বনাম। আৰু এয়া চাওক, ইয়াত থেকেৰা টেঙা কেইপাতমান মই পানীখিনিতে দি থ'লোঁ। এয়া কেৰাহী এখনত ইফালে মচুৰ দালিখিনি গ্ৰাইণ্ড কৰি লৈছিলোঁ, তাৰে সৰু সৰুকৈ বৰ বনাই ল'ম। মই আপোনালোকে মাছেদিও বনাই খাব পাৰে। মই আচলতে এখন নিৰামিষ এখন তৰকাৰী বনাইছোঁ। এয়া মচুৰ দালিৰ বৰকেইটা বনাই ল'লোঁ। সৰু ডাঙৰ কৰি আপোনালোকৰ ইচ্ছামতে বৰকেইটা বনাই ল'ব পাৰিব। এয়া ভালকৈ ভাজি হোৱাৰ পিছত বৰকেইটা উঠাই ল'লোঁ। এনেকৈ আপোনালোকে নিৰামিষৰ কাৰণে টেঙাৰ তৰকাৰী বনাইনো, মানে টেঙেচি শাকটো আচলতে মাছেদিয়ে বেছিকৈ খোৱা হয়। আৰু নিৰামিষৰ কাৰণে এনেকৈ বৰ বনাই দিলে অলপ বেছি ভাল লাগে আৰু চিম্পুল টেঙাখন বনোৱাতকৈ। এয়া কেৰাহীত বগা সৰিয়হ কেইটামান দি ল'লোঁ। মই টেঙাৰ তৰকাৰীত পিঁয়াজ নহৰু এইবিলাক নিদিওঁ, মই সৰিয়হ ফুটাই পেলাই তৰকাৰীখন তেল মাৰোঁ। এয়া অকণমান কিৰিছোঁ, গম পাইছে। এয়া আটা গুড়ি দিছোঁ, পিঠাগুড়িও দিব পাৰে। আঞ্জাখন অকণমান ডাঠ হ'বৰ কাৰণে, মানে গ্ৰেভিটো অলপ ডাঠ হ'বৰ কাৰণে তেনেকৈ পিঠাগুড়ি নহ'লে আটা তেনেকৈ দি ল'ব পাৰি। কম পৰিমাণত 1 চামুচমান। এয়া প্ৰয়োজন অনুসৰি হালধি আৰু নিমখ দিলোঁ। মই আৰু একো বেলেগ মছলা দিয়া নাই, জিৰা জালুক বা তেনেকুৱা একো দিয়া নাই। এতিয়া যিখিনি মই বৰ উঠাই থৈছিলোঁ ভাজি উঠি, সেইখিনি বৰ ইয়াতে মই দি দিলোঁ। একেবাৰে সহজতে পোৱা মানে কৰিব পৰা এখন ৰেচিপি, আৰু ভাতকেইটা খাবলৈও ভাল লাগে টেঙা আঞ্জাখনেদি। অকণমান মই টেষ্টটো ভাল হ'বৰ কাৰণে চেনিও দি দিলোঁ। চাওকচোন আঞ্জাখন ইমান ধুনীয়া হৈছে, বনাই খাবচোন আপোনালোকে।